এবাৰ আহিছিলোঁ বহুত মানে যেতিয়া আমি আহিছোঁ তেতিয়া বতৰটো মানে মন্দিৰ মজা ভিউ। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকৰ ভালে চাগে, মোৰ ভালে। তো মই আজি হঠাৎ আহি গ'লোঁ। ক'ত আহিছোঁ বাৰু? ক'ত আহিছোঁ? ক'তো অহা নাই, মন্দিৰলৈ আহিছোঁ। তোতো চাওক কেনেকুৱা মন্দিৰ। তো মানে মন গ'ল মানে আজি বোলো চাকি এটা দি যাওঁ ধুনীয়াকৈ। তো সেইকাৰণে আহিলোঁ পূজায়ালৈ, মৃত্যুঞ্জয় মন্দিৰলৈ। তো মানে আৰু এই ভ্লগটো আজি বেলেগ বিশেষ একো নহয়। জয় ho শংকৰা। গাইছ মানে এতিয়া ফাৰ্ষ্টে কি কৰিব লাগে, চাকি দিব লাগে হা। তো চাকিটো দি আহিলোগৈ হা। ক'ত? তো গাইছ ফাৰ্ষ্টে চাকিটো দিব লাগে, চাকিটো দি ল'লোঁ ইয়াত। চাওক এই ঠাইটোত চাকি দিলোঁ, চাকিটো দি আহি গ'লোঁ। তো এতিয়া কৈ আছোঁ মন্দিৰৰ ভিতৰলৈ যাম মানে এতিয়া। তো চাই হওক মন্দিৰৰ ভিতৰলৈ আপোনাৰ লগত দেখাই আছোঁ। চাওক না ভিউটো চাওক কি মজা, এইটো চাওক। তো গাইছ এতিয়া গৈ আছোঁ ডাইৰেক্ট মন্দিৰৰ ভিতৰলৈ, মানে মন্দিৰৰ ভিতৰত পূজা দিমগৈ। চাওক এতিয়া পূজা লৈ গৈছোঁ আপোনাৰ মানে প্ৰসাদ এইবিলাক দিমগৈ এতিয়া। তো মন্দিৰৰ ভিতৰত পামগৈ আৰু চাওক কি মজা ডাঙৰ বহুত মানে। এইটো নগাঁৱত আছে। নগাঁৱৰ কোন ঠাই আছিলে এইটো ঠাইটোৰ নাম নাজানো। নগাঁৱত আছে, ব্ৰহ্মপুৰ, নগাঁও ব্ৰহ্মপুৰত আছে, ভেৰি গাঁও। কিন্তু মানে বনাইছে বহুত বেলেগ ছিষ্টেমত বনাইছে। মই আহি থাকোঁ, আমাৰ ওচৰে হয় বাৰু। আপোনালোকে ভিজিট কৰিব, এইটো মন্দিৰ বহুত ভাল লাগে ইয়াত। ভিজিট নহয়, ভিজিটেবল হয়। এইটো চাওক ভিউটো চেক কৰক ইয়াৰ পৰা, কি মজা ভিউ। তো গাইছ মানুহৰ মানে ইয়াত বহুত সমাগম, মানে বহুত মানুহ ইয়ালৈ আহি থাকে। বহুত মানুহ ইয়াৰ পৰা যায় মানে পূজা কৰিবলৈ আহে ইয়াতে। মৃত্যুঞ্জয় মন্দিৰ নগাঁৱৰ। তো জাষ্ট আমি এতিয়া আহি গৈছোঁ পূজা মানে কি দিলোঁ, দানটো দি আহিলোঁ আৰু কি সেই প্ৰসাদটো দি আহিলোঁ। প্ৰসাদটো জাষ্ট দি আহিছোঁ আমি। প্ৰসাদটো দি আহি এতিয়া অকণমান ফটো চটো উঠিম, মানে ফটো উঠি ধুনীয়াকৈ কিবা যে লগাব পাৰে যে তালৈ যাম। এতিয়া সূতাহে বান্ধিলোঁ লগত, এইফালে বান্ধিছিলোঁ, এইফালে এইটো চাইডে। তো এতিয়া সূতা বান্ধা তালৈ এনে এপাক যাম, আপোনাক দেখাই আছোঁ কেনেকুৱা বস্তুবিলাক ভিতৰত তলত। মন্দিৰত মানে এই মৃত্যুঞ্জয় মন্দিৰত এনে আহিলে মানে বহুত ভিৰ হয়, কিন্তু আজি মানে ইমান ভিৰ নাই মানুহ মানে এনে যেতিয়া শিৱৰাত্ৰি মানে ইয়াতে চাওক এই ঠাইটোতে মানে আপোনালোকৰ মনৰ দুৱাবিলাক মানে ক'ব পাৰিব আপোনালোকে। এইবিলাক চাওক কি ধুনীয়াকৈ বনাই দিছে এইটো। এই গছটোতে আপোনাৰ কিমান মানুহৰ মানে মনৰ আশাবোৰ ইয়াত বন্দী হৈ আছে। চাওক কিমানবিলাক, এইবিলাক চাওক মানে বহুত ভাল লাগে মানে। চাওক কি ধুনীয়াকৈ থৈ দিছে, দেখিছে আপোনালোকে হয়নে? তো এইবিলাকেই আৰু ইমানেই আৰু। আদিদেৱ শংকৰা শিৱায়। এবাৰ আহিছিলোঁ বহুত মানে যেতিয়া আমি আহিছোঁ তেতিয়া বতৰটো মানে বহুত মানে হেৰি আছিলে, ডাৱৰীয়া। কিন্তু এতিয়া পূৰা ৰ'দ দি দিছে, মানে ফটো উঠিলে চকুটো মুদিব লাগে এনেকুৱা টাইপৰ হৈ গৈছে। ফটো উঠিব খুজি আছোঁ কিন্তু ফটো উঠিব ভালকৈ পৰা নাই। এইফালে চাওক বিহাৰী গান লগাইছে। জমনি কি যে হ'ব। ভাল লাগিছে দেই গাইছ, মানে আহিম বহুত মানে। No? मेरा पश्चाताप भी नहीं पड़ेगा वो भारत के बाद भोलेनाथ भैंस के रूप में थे जब भीम ने उनको आगे पकड़ लिया उनका सर वो दीवार में चढ़ गया रह गया। সেইটো চাওক মন্দিৰৰ ভিতৰৰ পৰিস্থিতি, মানে মন্দিৰ যোনটো লিংগটো আছে ন, লিংগটোৰ তলৰ মানে এইটো চাওক তলৰ পৰিৱেশটো। এইটো মন্দিৰটোৰ ভিতৰৰ তলত এনেকুৱা টাইপৰ পৰিস্থিতি। চাওক কি ধুনীয়া লাগিছে, মানে এটা সুন্দৰ এটা আইডিয়া কৰি বনাইছে বস্তুটো। তো প্ৰস্থান হয় দিওঁ এতিয়া। তো গাইজ ফটো খিচিলোঁ, ভিডিঅ' বনালোঁ, পূজা কৰিলোঁ। এতিয়া মন্দিৰৰ পৰা ওলাই দিওঁ, তাৰপিছত ঘৰলৈ যাওঁ। তো চাওক দুৰ্গা মাকো ইয়াত হেৰি কৰা হৈছে, এইবিলাক দেখিছেনে? মানে পূজা চলি আছে ন, পূজাৰ কাৰণে মানে ইয়াতো চলি আছে দুৰ্গা পূজাৰ কাৰণে।
এতিয়া টমটমত বহি বহি ভিডিঅ'টো সামৰি মাৰিছোঁ মনিবা আহি পাই বোলো তো আজিলৈ বাই বাই আকৌ লগ পাম এটা নতুন ভ্লগত দিনে দিনে পোহে বোলো সামৰি মাৰিছোঁ আৰু নবনাওঁ ভিডিঅ'